বকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। অহ কি সুন্দৰ পৰিৱেশ, কি ধুনীয়া লাগছি একদম পথাৰত। মজা মজা মজা। খেতিও কিন্তু তামাম হৈছি, বগৰী গুটিহান হৈছি ধান। বাপৰে নিকাই এইবাৰ অলপ পাও যাব পইচলাটো। না 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 হা এইটো আপি উপায় দেখোন নাই। কোনে এই পথাৰৰ মাজত দীপৰ বিলা আপি। সেই কোনোবা হ'ল ইফালে দি এলি ভাল হ'ল চাব পাৰলো হয়। ইফালে দি আহিবা ৰচি দেখোন নাই। আহক ৰ তেৰি মাকি জানমণি দেখোন নাই। আহো কি খবৰ জানমণি, পথাৰত আহিছিলা? পথাৰত আছিলো ৰবা, দেউতাক চাহ দিবা। মই দূৰৰ পৰা লক্ষ্য কৰি আছিলো কোনিবা হ'ল এইটো পথাৰৰ মাজত আপি চলি দীপৰ বিলা। এনেকে মনতে ভাবি আছিলো আৰু। কিয় তুমি পথাৰত ধান চাবা আহিছা না আপি চাবা আহিছা হে? তেৰি মাকি ঠাট্টা কৰলাকে। ঠাট্টা কৰক ৰ, কথা নাই। মোৰ মনৰ কথাটো যদি কৈ দিবা পাৰো কিবাকে। কি ভাবি আছা হে? ভাবা নাই একো। ধানে চাবা আহিছিলো। দেখা পালিতো আৰু এনে চাও যাই আছো কোনিবা হ'ল বুলি চাইছিলো। হয় নেকি? হেৰি মানে তোমাক কথা এটা সুধো বুলি বহুত দিনৰ পৰা ভাবি আছো মই, কিন্তু সুধবা পাৰা নাই। আজি সুধিম, বয়া পাবা নেকি? কি কথা বা? দেচোন সোধা। কিনকে কওঁ, মই হৈছো এটা লেবাৰ, তাই হৈছে মাষ্টৰৰ জীয়াক। কি বা কয়, মায়েৰে খাওঁ না কিয়ে খাওঁ কৃষ্ণ পিতা বাচবাৰ মোক। বহুত দিনৰ পৰা কম বুলি ভাবি আছিলো, কিন্তু কবাই পাৰা নাছিলো। আজি আৰু কওঁ বুলি ভাবছো, সেইকাৰণে তোমাক মোৰ ভাল লাগে হা। লাগবা পাৰি দা, একো ডাঙৰ কথা নহয় এইগিলাখান। থেংক ইউ। এতিয়া মই যাওঁ দিয়া, চাইড দিয়া। এই বুজি নাপলাকাই, এই কেনেকে বুজং এতিয়া মই? নহয় জানমণি, মই সেইটো ভাল লগাৰ কথা নাই। কি কবা খুজিছ? মানে কি আৰু বুজি পাবাই লাগে। মই তোমাক ভাল পাওঁ, বিয়া পাতবা খুজো হে। তুমি বা কি ক? কি কলা? মোক ভাল পাওঁ? মইয়ে গম নাপাওঁ দেখোন, মোক কেতিয়া ভাল পাওঁ তুমি? মই দেখোন তোমাক ভাল চাল নাপাওঁ একো। গম পাবা মানে মই যে তোমাক কয় নাই, মই লগে বনাই কবাক লগি। আজি লগ পোৱাৰ কাৰণে আজি কৈ দিলো মোৰ মনত থকা কথাখিনি। তুমি বা এতিয়া কি ক? মোক ভাল পাবা আহিছি? ৰহ বেটা, তোক মই দি আছো ৰ। তুমি কি কাম কৰানো কোৱাচোন মোক? কাম মানে এতিয়া বৰ্তমান মই PGL বুলি এটা কাম কৰি আছো। PGL? এইটো আৰু কি কাম হে? তেৰি মা কি মোৰ এটা কৈ কিনে মানে হেৰি PGL মানে পৰাগৰ গাড়ীৰ লেবাৰ। গাড়ীৰ লেবাৰ এটা হৈ কিনে তুই মোক ভাল পাম বুলি কবা সাহস কৰছা? গাড়ীৰ লেবাৰে প্ৰেম কৰবা নৰে নেকি? ক'বাত লেখা আছে নেকি নৰে বুলি? ভাল পাবা আহিছি, মোৰ লিপষ্টিক এটাৰ দাম 300 টকা। আৰু গাড়ীৰ লেবাৰ কৰি কিনে মোক বিয়া পাতবা আহিছা তুই? বান্ধাৰ নোৱা চাই দি। মাকছা এই লাগাত চাকি বেছিকে দেখো লাগ দেখোন। সেই লাগাত চাকি বেছি দেখুইছা অলপ। 300 টকাৰ লিপষ্টিক। আমাৰো পাৱাৰ আছে। কইডলা হলি এটা ফুল লাগে, এটা ফুলৰ দাম 400 টকা। গম পাইছা না তুই? বেটি লিপষ্টিকত 300 টকা দি ঘুৰিবা আহিছি। নালগে যা তোৰ নিচিনা আপি মোক। পৃথিৱীত তই একলা আপি আছা না 300 টকা লিপষ্টিক ঘোৱা। কালিক লগি 500 টকা এটা কিনি দিমে তোক। বেছি হাল্লা কৰবা নেকি যা। তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ নামি মেমে বিজুলি ৰ'দে হাঁহে ফুল ফুলে কথা পাতে। বৰিং লাইফে তাই বিয়া নাই, কিবা নাই, পূজা নাই, ক'ত কি কৰি থাকো এনেকে এনে তলকে ঘূৰি থাকবা লগা হৈছে। ডেকা দস্তি দেখোনা তোৰ পৰাহে একদম খঙত দেখো অগ্নি শৰ্মা হৈ আছো একদম। নকবি দে ভাই, জানমণিক পথাৰৰ মাজত লগ পাই কিনে প্ৰপ'জ মাৰছিলো। তাই মোক গাড়ীৰ লেবাৰ বুলি আহিছে, দেখছা না? কি কৈছা? তই প্ৰপ'জ কৰছা তাই? নৰি নেকি? কি ডাঙৰ কাম ডালনো কৈছো, ভাল লাগছি কৈছো ভাল লগা বুলি। তাইৰ লেবেল, তাইৰ বোলে 300 টকা লিপষ্টিক ঘূৰে তাই। ময়ো ফাটে দিছো না এইকাৰণে। মই কৈছো না আমাৰ ফুল এটাৰ দাম 400 টকা বুলি। কেনে পাইছি? আৰু চেণ্ডেল এদি গুবাইছি না আৰু। তইও ঠাট্টা কৰবা ধৰছা নেকি গেলাই? ঠাট্টা কৰা নাই ৰ। সিদিনা কলেজত চলি এটাই নাম্বাৰ খুজিছিল তাইক বাছ ষ্টেণ্ডত। যি চৰ এটা মাৰছি ভাই চেণ্ডেল পেটে দি। বেলেগতো নাজনো, চেণ্ডেলেদি মাৰব তাই মোক। এই পথাৰত পানীৰ মাজত দলিয়াই দিলো মই একো নাম নাজনো তাইৰ। ডেকা বাদ দিয়ক এইগিলা বাদ দিয়ক। হুচিয়াৰ গধূলি বেলা ওলব, পূজা চাবা যাম। তাতে যি লেকচাৰটো দি আছিল ফুলৰ, সেইটো গধূলা আমাকে দিব। আমি মোক পূজাৰ খলাত যি কৰিব লাগে কৰি আছো। যি খা চব কম, মুঠতে মোক তাইক দেখে মোক গাৰ্লফ্ৰেণ্ড ল'ব লাগে। মোক আপি পতে দিবাই লাগিব। দস্তিক টেনচন লেনেকা নাহি, টেনচন দেনেকা হে। মই আছো তো নাকতে বিচাৰ লেকচাৰটো খাই উঠি যদি উল্টা পাল্টা কৰা তেতিয়াহে গলত চটকিম। যাওঁ